আমাৰ লগত থাকিব আমাৰ মাজত থাকিব সদায়। হে গাইজ ওয়েলকাম ব্যাক টু মাই চ্যানেল। তো গাইজ আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হৈ আছে হয়তো আপোনালোকে ইতিমধ্যে গমেই পাইছে ভিডিঅ'ৰ টাইটেল থাম্বনেল চাই। তো গাইজ 14 নৱেম্বৰত ধুবুৰী প্ৰেছ ক্লাবৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ধুবুৰীত এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু এই অনুষ্ঠানত আহিছিল অসমৰ বিখ্যাত শিল্পী জুবিনদাৰ হেড মুভি ৰৈ ৰৈ বিনালে এই মুভিত অভিনয় কৰা অভিনেত্ৰী মৌচুমী আগিফা আছিল এই প্ৰগ্ৰামত। তো চাব আপোনালোকে মৌচুমী আগিফা কি কৰে জুবিনদাৰ বিষয়ে। তো এই কথাখিনি আপোনালোকে শুনিব। চ' এই কথাখিনি মনোযোগেৰে শুনিব, বুজিবলৈ চেষ্টা কৰিব। তো চাওক কি কৈ আছে। সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ বাবে মই যেতিয়া ইয়াতে সোমাইছোহি মই খুব আৱেগিক হৈ পৰিছিলোঁ আৰু আপোনালোকে মোক ইমান মৰম আৰু চেনেহ দিছে, মই নিজকে সঁচাই সৌভাগ্য অনুভৱ কৰিছোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। দাদা যদিও আজি আমাৰ মাজত কায়িকভাৱে নাই, মই আৰু লগতে আপোনালোক সকলো কেতিয়াও মানি ল'ব নোৱাৰে যে জুবিনদা আমাৰ মাজত নাই। জুবিনদা সদায় আমাৰ মাজত থাকিব, জুবিনদা আমাৰ প্ৰাণত থাকিব, আমাৰ মনত থাকিব সদায়। মই আৰু চাগে বেছি ক'ব নোৱাৰিম, কিন্তু দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মই যে দাদাৰ লগত মুখ্য অভিনেত্ৰী হিচাপে দাদাৰ লগত অভিনয় কৰিব পাৰিলোঁ, মোৰ এনেকুৱা লাগিল যেন ভগৱানে মোক নিজেই সেই অভিনয়টোৰ বাবে মোক চুজ কৰিলে আৰু মোক ক'লে, মোক দাদা মৌ বুলি মাতিছিলে, ক'লে মৌ তই পাৰিবি আৰু তই মোৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালীত মোৰ লগত অভিনয় কৰিব লাগিব। মই ভাবিছিলোঁ মই সপোনেই দেখি আছোঁ চাগে, কিন্তু আজি দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আপোনালোক সকলোৱে চাইছে ইতিমধ্যে। দাদা থাকিলে নিশ্চয় দাদা বহুত সুখী হ'লহেঁতেন আৰু মোৰ বিশ্বাস দাদা আমাক চাই আছে, য'তেই আছে। মই দাদাক শুৱৰি দাদা সপোনৰ ছবি ৰৈ ৰৈ বিনালে অকণমানি এটি গীতৰ কলি গুণগুণাই দিছোঁ। ধন্যবাদ। জয় জুবিনদা, জয় জুবিনদা। জুবিনদা সদায় অমৰ, আমাৰ লগত থাকিব, আমাৰ মাজত থাকিব সদায়। জয় জুবিনদা, ধন্যবাদ।